নমস্কাৰ, মই অংকুৰ বৰা। আপুনি বৰ্তমান ইউটিউবত চাই আছে মধ্য অসম ইউটিউব চেনেল। নগাঁৱৰ পৰা টাৱাঙলৈ অহা বাইক ৰাইডিঙৰ এইটো হৈছে ৩ নম্বৰ পাৰ্ট। আপোনালোকে যদি আগৰ পাৰ্টকেইটা চোৱা নাই এবাৰ চাই ল'ব। নগাঁৱৰ পৰা ধিৰাং কেনেকৈ পালোহি। চিলাতপৰ ৱেডাৰ বেয়া হোৱাৰ বাবে আমি কিছু সময় তাত ৰখিবলগীয়া হ'ল। পিছত পুনৰ আমি যাত্ৰা আৰম্ভ কৰিলোঁ টাৱাঙলৈ। চিলালেগৰ ৰোড কণ্ডিশ্যন ভাল নহয় যদিও কিন্তু জেগাখিনিৰ প্ৰাকৃতিক সৌন্দৰ্য কিছু ভৰপূৰ আছিল। কিছুমান আমি অসমত নেদেখা যোনটো আমি তাত দেখা পাইছিলোঁ। এক্সাম্পল হিচাপে আপোনালোকে ল'ব পাৰে ইয়াক, কিন্তু ভিডিঅ'ত সকলোবোৰ ঠাই দেখুৱাবলৈ সম্ভৱ নহয়। তাৰ ভিতৰতে ইয়াক আৰু ৱাটাৰফলৰ কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাব পাৰিব। এইখিনিতে আপোনালোকক জনাই থওঁ যে আমাৰ পাছ ক'ত ক'ত চেক হৈছিলে। প্ৰথম ভিডিঅ'টো যদি চাইছে আপোনালোকে গম পাইছে, প্ৰথম আমাৰ ভালুকপুঙত পাছ চেক কৰিছিলে। তেওঁলোকে চেক কৰি সুধিছিল যে আমি কিয় টাৱাং গৈ আছোঁ বা কি কাৰণে টাৱাং যাম সেয়া সুধিছিলে। ছেকেণ্ড আমাক আকৌ পাছ চেক কৰিছিলে ধিৰাঙত সোমোৱাৰ আগত একেখিনি কথাকে সুধিছিলে, আমি টাৱাং কিয় যাওঁ। ৩ নম্বৰ পৰা আমাৰ পাছ চেক হৈছিল টাৱাঙত সোমোৱাৰ আগত। তাত আমাক ইমান সোধা নাছিলে, জাষ্ট পাছ চেক কৰিছে আৰু আমাক এণ্ট্ৰি কৰিব দিছে। টাৱাঙত সোমোৱাৰ পাছত যদি আপোনালোকে ভুমলা পাছ যাম বুলি ভাবে, য'ত চাইনাৰ একেবাৰে কাষতে হৈ যায় আৰু এটা ৰেষ্ট্ৰিক্টেড এৰিয়া হৈ যায়, সেইকাৰণে আপোনালোকে টাৱাঙত গৈ পেলাই এখন পাছ এক্সট্ৰাকৈ উলিয়াব লাগিব। তেতিয়াহে আপুনি ভুমলা পাছ যাব পাৰিব, টাৱাঙৰ পৰা ভুমলা পাছ। আৰু যদি মাধুৰী লেক যাম বুলি ভাবে তেন্তে আপোনালোকক এক্সট্ৰা পাছ উলিওৱাৰ কোনো দৰকাৰ নাই। আপোনালোকে যোনখন পাছ আগত উলিয়াইছিলে সেইখন পাছ দেখুৱাই পেলাই আপোনালোকে মাধুৰী লেক যাব পাৰিব। আৰু এটা কথা আপোনালোকক এইখিনিতে জনাই থওঁ যে প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ দৃশ্য চাবলৈ মন আছে যদি আপোনালোকে ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত আহক। আৰু আহোঁতে লগত এটা ৰেইনকোট আনিবলৈ নাপাহৰিব, কাৰণ ইয়াত ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহলৈ ইয়াত ভৰপূৰ বৰষুণ পৰে। আৰু নৱেম্বৰ শেষ হোৱাৰ পাছত ডিচেম্বৰ আৰু জানুৱাৰী মাহত ইয়াত বৰফ পৰিবলৈ ষ্টাৰ্ট হৈ যায়। আৰু যদি আপোনালোকে ভাবিছে নাই আমি প্ৰাকৃতিক সৌন্দৰ্যৰ দৃশ্য উপভোগ কৰোঁ, তেন্তে ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহৰ ভিতৰতে আহক। আৰু যদি নাই ভাবিছে নাই মই বৰফৰ মজাহে ল'ব বিচাৰোঁ, আপোনালোকে ডিচেম্বৰ জানুৱাৰী মাহত অহা উত্তম হ'ব। কিন্তু সকলোবোৰ ঠাই আপোনালোকে চাবলৈ পাৰিব, এইটো আশা বহুত কম। চিলাটাইপত ৱেডাৰ বেয়া হোৱাৰ বাবে আমি বহুত সময় আমাৰ নষ্ট হয়, সেয়েহে টাৱাং পোৱাত আমাৰ ৰাতি হৈ যায়। বিশেষকৈ পিছদিনাখন ৰাতিপুৱা শুৱাৰ পৰা উঠাৰ পিছত আমাৰ ৰুমৰ পৰা বুদ্ধ ষ্টেচু দেখা পোৱা গৈছিলে। সেয়েহে আমি প্ৰথম ডিচাইড কৰিছিলোঁ প্ৰথম বুদ্ধ ষ্টেচু চাম, তাৰপিছত আমি মাধুৰী লেক যাম। চাওঁচোন অলপ বুদ্ধ ষ্টেচুৰ কিছু দৃশ্যাংশ। টাৱাং টু মাধুৰী লেক যোৱা সকলোবোৰ ৰাস্তা আপোনালোকক এই ভিডিঅ'টোত দেখুৱাব নোৱাৰিম, কাৰণ এইটো এটা ৰেষ্ট্ৰিক্টেড এৰিয়া পৰি যায়। বিশেষকৈ ইণ্ডিয়া আৰু চাইনাৰ বিশেষ ওচৰত হয়, সেইকাৰণে মাধুৰী লেকৰ কিছু অংশ দেখাবলৈ চেষ্টা কৰিম। তাৰ আগতে চাওঁ আহকচোন, লগৰ কেইজনে মাধুৰী লেকলৈ যাওঁতে ৰাস্তাত কৰা কিছু আনন্দৰ দৃশ্য।
মাধুৰী লেকৰ এটা ইতিহাস আছে, যোনটো ইতিহাস আপোনাক মই জনাই দিওঁ। শেংছাৰ লেক মাধুৰী নামৰ অৰিজিনেল নাম। আচলতে 1997ত এখন কয়লা নামৰ এখন মুভি ৰিলিজ হৈছিল, যোনখন মাধুৰী দীক্ষিত আৰু শ্বাহৰুখ খানে অভিনয় কৰিছিল। তেওঁলোকে অৰুণাচলত বহুত জেগাত শ্বুটিং লৈছিল আৰু বিশেষকৈ এটা গান তানহাই যোনটো ফেমাছ গান, সেই গানটো মাধুৰী লেকত শ্বুটিং লয়, মানে ছানষ্টাৰ লেকত শ্বুটিং লয়। সেইকাৰণে পিছলৈ এইটো ছানষ্টাৰ লেকৰ সলনি মানুহে মাধুৰী লেক হিচাপে প্ৰচলিত হয় আৰু জনাজাত হৈ পৰে। যিমানখিনি পাৰোঁ মই মাধুৰী লেকলৈ যোৱা ৰাস্তাৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'ত। যিমানখিনি পাৰোঁ মই ভিডিঅ'টোত মাধুৰী লেকৰ ভিতৰৰ দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিম। চাই যাব ভিডিঅ'টো আৰু পাৰিলে এটা লাইক কৰি যাব যদি জেগাখিনি চাই আপোনালোকে ভাল পাইছে। নতুন নতুন ঠাই দৃশ্যাংশ দেখাবলৈ মোৰ এটা ন'টিফিকেশ্যন পাওঁ, লাইক কৰি যাব।